হেল্ল' 75 ফেমিলি, মই আছোঁ বৰ্তমান ফিল্ডত আৰু সকলোকে স্বাগতম জনাইছোঁ প্ৰাণনিধি চেনেললৈ। 2 দিনমান হ'ল ভিডিঅ' ভালকৈ আপলোড নকৰে, কাৰণ মই গাঁৱত আছিলোঁ আৰু গাঁৱত থাকিলে মানে গাঁৱৰ যিটো সম্পৰ্ক লগৰ আৰু ক্লাছমেট হয়, গতিকে এইবিলাকৰ ভিতৰত ভিডিঅ'টো বনাবলৈ বা ক্লিপটো কৰিবলৈ অলপ অসুবিধা বা নিজকে সংকোচ অনুভৱ কৰোঁ। গতিকে বেয়া নাপাব, ভিডিঅ' ভালদৰে নহ'ল আৰু কালি যিটো লাষ্ট নাইট আছিলে সেইটো ভালদৰে নহ'ল, কাৰণ হৈছিলোঁ 6টা বজাতে, তাৰপিছত 6টাৰ পৰা 7:30 পুখুৰী পাৰত আছিলোঁ, ভিডিঅ' বনাইছিলোঁ। তাৰে বহুত দুদিন ভিডিঅ' বেয়া হৈ আছিলে, মানে এক্টিভিটিটো ভালেই হ'লেও ভিডিঅ'টো আপলোড কৰোঁতে বা আপলোড কৰিবলৈ যিটো হয় ক্লিপছ লাগে, ভিডিঅ' যিটো হ'ব শ্বৰ্টকৈ লাগে, সেইটো কৰিব নোৱাৰিলোঁ। গতিকে বেয়া নাপাব আৰু আজিৰ পৰা ভালদৰে ষ্টাৰ্ট হ'ব। মই আছোঁ বৰ্তমান জয়সাগৰ ষ্টেডিয়াম আৰু প্ৰেক্টিছ আৰম্ভ হ'ব এতিয়াৰ পৰা 8:37 বাজিলে আৰু হৈ যাব আজিৰ পৰা। একো কিবা ভিডিঅ' অসুবিধা নহ'ব, ভিডিঅ' দীঘল হ'ব পাৰে, হ'লেও ভাল লাগিব চাই। আৰু আছে মোৰ এতিয়া 320টো ৰেপিটেশ্যন মাৰিব লাগিব, 5, 3, 1 এনেদৰে। তাৰপাছত আছে আপাৰ বডি, সেইটো হোৱাৰ পাছত মানে 45টো মেইনটেইন কৰিম আৰু কলেজো আছে, কলেজটো চাই ল'ম, যাম নে নাযাম, হ'লেও হৈ যাব, সেইটোৱে হ'ব। এতিয়া ভিডিঅ'টো যি ক'লোঁ একেতিয়া ফ'ল' কৰোঁ যে ৰেপিটেশ্যনটো 320, 5, 3, 1, ঠিক আছে। এতিয়া চলো, কিবা হ'ল 5 পাক আৰু 3 পাকটো হ'ল, এতিয়া লাষ্ট 1 পাক আছে, যিটো মই এইটো টায়াৰ ধৰিম আৰু এইটো ক্লিপছতে দিব চেষ্টা কৰিম। তাৰপাছত ভিডিঅ' দীঘল কৰিলে এনেও ভিউৱাৰ্ছ নাহে, আই ন'। এতিয়া এইটো চেষ্টা কৰিম ভিডিঅ' কৰিবলৈ, চেষ্টা নহয় ভিডিঅ' ক্লিপছটো লাষ্ট পাক বুলি এইটো টায়াৰটো ধৰিলোঁ আৰু ভিডিঅ' কেপচাৰ কৰিবলৈ বহুত ষ্ট'ৰেজৰ প্ৰয়োজন, গতিকে এতিয়া এইটোক টানিম 1 পাক অকল ফুল পিক আপ। চলো, এতিয়া হ'ব আপাৰ বডি ৱৰ্কআউট। গতিকে আপাৰ বডিৰ ভিতৰত পৰিব আছাম পুলিচৰ যিটো ৰিকুৱাৰমেণ্ট হয় তাৰ লগত জড়িত হৈ থকা আমাৰ চিন আপ। গতিকে চিন আপটো এতিয়া মই মাৰিব চেষ্টা কৰিম, কিমানটা আহে, ঠিক আছে। চলো, চিন আপটো গম পাওঁৱে এক্সেলেণ্ট মাৰোঁ বুলি, সেইকাৰণে এতিয়া মই পুছ আপ 100 বাৰ মাৰিম, যেনেকুৱা প্ৰকাৰে হওক। তো চলো, আমি ফাৰ্ষ্টে আৰম্ভ কৰিম চিম্পল নাইবা হেণ্ড ক্লেপটো, ঠিক আছে। হৈ গ'ল এতিয়া মোৰ ৰেপিটেশ্যন আৰু ৱৰ্কআউট।
যেটো হ'ব ট্ৰাই কৰিছিলোঁ 100টা পুচাপছ কৰিব তো এতিয়া মই গৈ থাকোঁ ৰুমলৈ আৰু পাছবেলা ষ্টেচনত 3 ছেকেণ্ডৰ পাছত লগ পাইছোঁ এইটোৰ কাৰণে এতিয়া ভিডিঅ'টো এতিয়া খতম কৰিছোঁ আৰু অলপ পাছত আকৌ লগ পাম তো চলো ফিল্ডত প্ৰেক্টিছ কৰিম বুলি ভাবিছিলোঁ 3200 মিটাৰটো বাট কি হ'ল বৰষুণ দি আছেগৈ যদি বিশ্বাস নকৰে লাষ্টত খেলিবলৈ দেখা যাব যে বৰষুণ দি আছেনে নাই এতিয়া তাকে এতিয়া টাইমটো অকণ দাঙি লওঁ 45 মিনিটৰ তো চলো 45 মিনিট ৱৰ্কআউট ষ্টাৰ্ট কৰোঁ চলো ফাৰ্ষ্টে হ'ব চিম্পল হয় ইমানতে মই আজিৰ সেশন কমপ্লিট কৰিছোঁ 45 মিনিট ৱৰ্কআউটটো আৰু কাইলৈৰ পৰা ৰানিংটো হ'ব বাট বৰষুণ নহ'লে হ'ল আৰু যদি বৰষুণ হয় এনেকৈ ৱৰ্কআউটটো মেইনটেইন কৰিব লাগিব আৰু যদি নহয় ফিল্ডত যাব লাগিব গতিকে লগ পাম নেক্সট ভিডিঅ'ত এতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ এণ্ড গুড নাইট চলো